14 জন মানুহৰ সকাম একেলগতে আয়োজন কৰা হৈছে। আপোনালোকক মই আজি এনেকুৱা এখন দহা দেখাম যিখন নেকি 13-14 জন মানুহৰ একেলগতে পাতিছে আৰু এয়াই হৈছে মৰাণ জনগোষ্ঠীৰ দহা বুলি ক'ব লাগিব। দহা কাজ দহা এনেকুৱা টাইপৰ কথা কয় মানে। তো এনেকুৱা এখন দহা আজি আহিছোঁ, মোকো মানে নিমন্ত্ৰণ দিছে, ভাৰ আনিবলগীয়া হৈছে মানে তামোল পাণ দিয়ে বা জনাই বুলি কয় বা ফোনত হ'লেও জনাব। তো সেনেকুৱা এখন দহালৈ আজি আহিছোঁ। তো প্ৰথমবাৰ আহিছোঁ, খুব ভাল লাগিছে মানে কি বহুত মানুহ আপোনালোকক মই দেখাই আছোঁ। আৰু এনেকুৱা টাইপৰ হয় মানে যেনেকৈ আমাৰ মানুহবিলাকৰ এজন মানুহ ঢুকালে তো 10 দিনত দহা বা 11 দিনত সভা এনেকৈ পাতে, কিন্তু তেওঁলোকৰ এনেকুৱা নহয়। তেওঁলোকৰ মিনিমাম 5 জন 10 জন 15 জন মানুহ মানে মৃত্যু হোৱাৰ পাছত একেলগতে তেওঁলোকৰ মানে সকামখন কৰা হয় গ্ৰুপত, মানে একদম গোটেই গাঁওখনৰ 5খন-6খন গাঁৱৰ মানুহ মাতিব। তো মই দেখাই আছোঁ আপোনালোকক, খুব মানে বহুত মানুহ। চ' আপোনালোকক দেখাই আছোঁ। এয়াই হৈছে মই কৈ থকা দহা কাজ। চ' মানুহ চাওক না, মানুহ একেবাৰে পূৰা হাউচফুল, সেইফালে তালৈকে মানুহ। তো এয়াই হৈছে 14 জন মানুহৰ এওঁলোকৰ দহা একেলগতে মানে কাজ দহা এওঁলোকৰ আয়োজন কৰা হৈছে। 14 জন মানুহৰ 14 জন মানুহৰ তাত মিনিমাম মানে কিমান 50-60খন হয়তো খোলা হ'ব। খোলা মানে কি আৰু চৌ আজি মানে ইয়াত মানে 50-60টা জেগাত মানে ভাত বনিব। চ' মই দেখাম আপোনালোকক অলপ পিছত, এতিয়ালৈকে হোৱা নাই আয়োজন। তো এইফালে মানুহবিলাকে ধুনীয়াকৈ আড্ডা মাৰি আছে, অলপ পিছত ধোঁৱা ওলাব, খালি কেৱল ধোঁৱা দেখিব। তো আপোনালোকক দেখাম নিশ্চয়, চাই থাকিব। তো এখন হৈছে আমাৰ খোলা মানে ইয়াত ভাত বনাই খাম আৰু খৰি পাতি ৰেচন চব দিব, হাঁহ খালে হাঁহ দিব, মাছ খালে মাছ দিব। চ' নিজে নিজে বনাই খাব লাগে। তেওঁলোকে মানুহ দেখিছে নহয়, একদম ভিৰ। ইয়াতে ৰেচন ইয়াতে দিছে, ইয়াতে ৰেচন দিব মানে। ধৰি লওক আমাৰ নাম আহিছে, তো নাম আহিলে মানে আমি এখন ভাড়া আনিবলগীয়া হয়। ভাড়াত থাকিব আপোনাৰ এই ৰেচন পাতি আৰু চাউল, তেল, নিমখ, হালধি, আলু, পিঁয়াজ সকলো থাকিব আৰু মাছ বা হাঁহ এটা আনিব লাগে। চ' তাৰপিছত জমা দিব লাগে। তাৰপিছত জমা দিয়াৰ পিছত আকৌ আপোনাক সেইফালৰ পৰা আপোনাক এটা কুপন দিয়া হ'ব। তো সেই কুপনটো লৈ পিনে আপুনি আহিব লাগিব, সেই তাত যাব লাগিব কমিটি হলত যোৱাৰ পিছত আপোনাক এখন আকৌ মানে তাৰ পৰা মাছ খাই নাই হাঁহ খাই নাই এইটো দিব। তাৰপিছত আপোনালোকে নিজে আহি পিনে বনাই খাব লাগিব। তো এয়াই মানে তেওঁলোকৰ নিয়ম। কাৰণ ধৰি লওক আমাৰ চবৰ নিয়মবিলাক বেলেগ, তো এওঁলোকৰ নিয়মবিলাক বেলেগ। ভাল আয়োজন কৰা হৈছে। এইফালে আপোনাৰ এখন হৈ গ'ল বোকাপথাৰ বালিজান নামঘৰৰ মানে সমীপত, এই ওচৰতে এইফালে ফ্ৰণ্টত আপোনাৰ নামঘৰটো আছে। এইফালে নিশ্চয় দেখাবলৈ চেষ্টা কৰিম অলপ। ইয়াত নামঘৰ আপোনালোকে দেখিছে। ভাত বনোৱাত ব্যস্ত সকলোৱে নিজৰ জেগাত ভাত বনাই আছে। দেখিছে নহয়, কিন্তু বহুত ধোঁৱা। এয়া আমাৰ ৰান্ধনীশাল বনি আছে। এইফালে হাতত হাঁহ এটি দেখিছে নহয়, এতিয়া হাঁহ। এইফালে মাছ ফ্ৰাই হৈ আছে। সকলো মানুহ খাই বৈ ঘৰা-ঘৰি হ'ল। কিছুমানে এইবোৰ খাই আছে ক'ৰবাত। বহুত বিশাল আয়োজন হৈছিলে, যি নহওক ভাল লাগিলে।